নমস্কাৰ, প্ৰিন্সি কিটচেন ব্লগ চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কলডিলৰ ৰচা ৰেচিপি। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। ৰচা বনাবলৈ মই কলডিল এটা লৈছোঁ। কলডিলটো মই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে ৰুকলাটো ৰুকিব পাৰে। মাতটো একেবাৰে বেয়া হয়, চৰ্দি লাগি আছে যে। মিহিকৈ কাটি ল'ম মই। এয়া কলডিলখিনি মই এনেদৰে কাটি ল'লোঁ। সেইখিনি মই নিদিলোঁ, আধা দিলোঁ মই ইয়াৰে। যিহেতু আমি দুজন মানুহ, সেইকাৰণে মই কমকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। আৰু ইয়াতে মই এতিয়া এড কৰিম বেচন আধা কাপ, সোৱাদ অনুযায়ী নিমখ, এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম মই। ইয়াতে পানী এড কৰিম। যাতে ইয়াৰে পকৰি বনাব পৰা যায়, এনেকৈ পানী এড কৰিম। এতিয়া মই গৰম কেৰাহী এখনত তেল দি ল'ম। ইয়াত মই মিঠাতেল দিম। আপোনালোকে ৰিফাইন বা ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে কলডিলৰ পকৰাকেইটা ফ্ৰাই কৰিম। ইয়াৰে পকৰা বনাই ল'ম মই। এতিয়া মই এইকেইটা লাহে লাহে লুটিয়াই দিম। এনেদৰে মই গোটেইখিনি বনাই ল'ম। এয়া গোটেইকেইটা পকৰা বনাই ল'লোঁ মই। এতিয়া গৰম এইখিনি তেলতে মই 2টা শুকান জলকীয়া দি দিম। আৰু ইয়াত পিঁয়াজ কাটি লৈছিলোঁ মই, ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ মই ইয়াত। এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। পেষ্টখিনি ভাজা হৈ গৈছে। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াতে দি দিম। এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই হালধি এড কৰিম। আৰু এড কৰিম মই আলু ডাঙৰ চাইজৰ আলু 2টা মই বইল কৰি লৈছিলোঁ আৰু এনেদৰে পিটিকি লৈছোঁ। বইল কৰা নেদেখোঁ আলু, ভিডিঅ'টো দীঘলীয়া হৈ যাব। এতিয়া মই আলুখিনি এড কৰি দিম। পিটিকি লোৱা আলুখিনি ইয়াতে এড কৰি দিম আৰু ভালদৰে ভাজি ল'ম। সোৱাদ অনুযায়ী নিমখখিনি দি দিম।
জিৰা গুড়ি আধা চামুচ দি দিম মই ইয়াতে। এতিয়া ইয়াতে মই পানী এড কৰিম। আৰু এইখিনি ভালকৈ উতলাই আহিব লাগে। এয়া ধুনীয়াকৈ আঞ্জাখনো উতলাই আহিছে। এতিয়া মই ইয়াতে কলডিলৰ পকৰাকেইটা দি দিম। আৰু অকণমান উতলাই আহিবলৈ দিম। সেয়া ধুনীয়াকৈ উতলাই আহিলে হৈ গ'ল মোৰ কলডিলৰ ৰচা। এতিয়া এইখিনি মই নমাই ল'ম। এয়া এইখিনি মই নমাই ল'লোঁ। ইয়াতে মই এতিয়া এচামুচ ঘি দি দিম। আপোনালোকে নাখালে নিদিব পাৰে, অপশ্যনেল হয়। মই ঘি দিলে খাই ভাল পাওঁ আৰু ভালো লাগে টেষ্টটো। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈ বহুত টেষ্টি লাগে। একেবাৰে চিম্পুল হয় বনাবলৈ। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব।